নিউজ আছে আমাৰ একে ষ্টাফৰ প্ৰিন্স দা আপোনালোকক চিনি পায় চাগে মাছখোৱা ৰুহাৰ হয় দাদাজন আজি দাদাই এখন গাড়ী লৈছে আৰু ফাইনেলি এখন প্ৰিন্স দা গাড়ী ডেলিভাৰী হৈ গ'ল প্ৰিন্স দা কেনেকুৱা লাগিছে গাড়ীখন ভাল লাগিছে আৰু ধুনীয়াকৈ হৈ গ'ল গাড়ীখন ডেলিভাৰী চলাই আহোঁতে এনেকুৱা এটা ঝাটকা দিলে মই বোলো চকাটো পামচাৰ হৈ গ'ল নেকি কিন্তু চকাটো পামচাৰ নহ'ল সকল স্বাগতম জনাইছোঁ আজি আৰু এটা অন্য ভিডিঅ'লৈ আৰু আজি যিহেতু ছেকেণ্ড টাইম মটৰ ব্লগিং কৰিবলৈ লৈছোঁ ভাইটিৰ ৰুমত যাম ৰুমত গৈ বস্তু পাতি ধুনীয়াকৈ থ'ম আৰু মোৰ এখন হৈছে সম্পূৰ্ণ দেহা চাই লওক কি একদম পূৰা টিপটপ কণ্ডিশ্যন এডাল কিনিলোঁ 50 টকা ল'লে ধুনীয়াকৈ টিউবৰ কাম কৰে এডাল টিউব বুলিয়ে কয় নেকি আপোনালোকে কমেণ্ট কৰি জনাব কি হয় বাৰু এতিয়া যি কি নহওক লেটছ গো টু লখিমপুৰ আৰু এইফালে এইকেইডাল লগালোঁ বাই বাই মাক ধুনীয়াকৈ বাই বাই দিলোঁ আৰু এতিয়া যাওঁ মজাৰ চৈ লখিমপুৰ ইয়াত এটা আছে মন্দিৰ ইয়াত এটা আছে মন্দিৰ আৰু এটা আপোনালোকক মই আগত দেখাম মানুহবোৰে কৈছোঁ নহয় একদম চাবলৈ আপোনাৰ সময় নাই দেই আৰু এইফালে ধুনীয়াকৈ একদম পূজা আৰু পূজা বস্তু এনেকুৱা দাম হৈছে নহয় কালি মই ভাইটি আৰু ভণ্টিলে মই গাড়ী এখন আৰু পুতলা কিনি আছিলোঁ কিন্তু ইমান দাম ইফালে সিফালে চব সকলো ফালে পূজা বস্তু কিন্তু পূজা বুলি ক'লে আপোনালোকে এইখন সময় ধৰি লওক ইমান হেৰি নহয় ভিৰ নহয় আৰু এইফালে আহিছে ৰেঞ্জাৰ চাইকেল পূৰা ধুনীয়াকৈ হাউচি খেলোৱা মেলোৱা পূজা মানে পূজাটো হাউচি খেলোৱা হয় হাউচিত এইবাৰ আপোনালোকক দিছে অনলি গোগামুখত ৰেঞ্জাৰ চাইকেল প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰ আৰু ধুনীয়াকৈ বাইকৰ ফুল টেংকি কৰি লোৱা হৈ গ'ল ফুল টেংকি হৈ গ'ল এক্সট্ৰা প্ৰিমিয়াম ভৰালোঁ আৰু এক্সট্ৰা প্ৰিমিয়ামটো ভৰালে মানে বাইকখন চলাই কিছু মজা লাগে আপোনালোকে ধুনীয়াকৈ এক্সট্ৰা প্ৰিমিয়ামটো ভৰাই মেলি চাব পাৰে আৰু এইটো ধুনীয়াকৈ গৈ লওঁ লখিমপুৰ আৰু বাইকখন মানে কি আপোনালোকক কি বুলি ক'ম বাইকখন চলাই আহোঁতে এনেকুৱা এটা ঝাটকা দিলে মই বোলো চকাটো পামচাৰ হৈ গ'ল নেকি কিন্তু চকাটো পামচাৰ নহ'ল কিন্তু চকাটো বিৰাট গৰম হৈ গৈছে কেলৈ গৰম হৈ গৈছে জানো ইমানো বেছি স্পীড অহা নাই মাত্ৰ আপোনালোকৰ 60 আৰু 70 হাইষ্ট স্পীড 70 আহিছোঁ 70তকৈ বেছি স্পীড অহা নাই তথাপিতো চকাটো কি কাৰণত গৰম হৈ গৈছে একো ধৰিবই পৰা নাই ধুনীয়াকৈ যাওঁ লখিমপুৰত গৈ পেলাই অলপ পূজা চূজা চাম আৰু বাইকৰ RC কাম আছে কাম বনখিনি ধুনীয়াকৈ কৰি লওঁ আৰু এডাল কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাৰিব যদিহে এডাল লওঁ বুলি বিচাৰে মই ডেছক্ৰিপশ্যনৰ নাম্বাৰ লিংক দি দিম ধুনীয়াকৈ আপোনালোকে এডাল অৰ্ডাৰ কৰি কাৰোবাৰ যদি FZ আছে FZ লয় যদি আপোনালোকে অৰ্ডাৰ কৰি ধুনীয়াকৈ ল'ব পাৰে এতিয়া বাৰু আৰু এইফালে আছে আমাৰ জুবিন দা মন যায় আৰু ফাইনেলি আহি পাই গ'লোহি মই ডিজু বাগানত পূজা দেখুৱাবলৈ আপোনালোকক ডিজু বাগানৰ কিছু পৰিৱেশ অলপ দেখুৱাবলৈ চেষ্টা কৰিম এইকণতে লগৰ এজন আছিলে তাত সোমালোঁ তাৰপিছত আহি গ'লোঁ ইয়াত ডিজু বাগানত আৰু ডিজু বাগানৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ধুনীয়াকৈ এইফালে থামছ আপ আৰু পেপচি আৰু মগু খাই ল'লোঁ আৰু এইফালে আছে গিলাচ আছে আপোনাৰ গিলাচকেইটা বল দিব তিনিটা বলত ধুনীয়াকৈ গ্লাছকেইটা মাৰিব লাগিব আৰু হয় ইয়াতহে আমাৰ গোগামুখত আৰু কৌপাতনিত হয় দুৰ্গা পূজা কিন্তু ইমান বিশেষকৈ নহয় আৰু এফালে গোটেইফালে মানুহ চব মজা পৰিৱেশ এইফালে ডিজু বাগানৰ গোটেই পৰিৱেশ এইটো চাইডেও আছে গিলাচ খেল আৰু এইফালে টিকেট 10 টকাটো হৈছে সম্পূৰ্ণ লটাৰী খেল আৰু এইফালে আপোনালোকক কিছু ডিজু বাগানৰ পূজা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ কিমান ভাল পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এতিয়া ধুনীয়াকৈ যাওঁ আকৌ টাউনত অহাখিনি মানে ভিডিঅ' কৰা নহ'ল এতিয়া ধুনীয়াকৈ টাউনত যাওঁ টাউনত গৈ আপোনালোকক পূজা কিছু পৰিৱেশ গৈ দেখুৱাম আৰু এতিয়া আহি বৰ্তমান পাই গ'লোহি লখিমপুৰ দুৰ্গা মন্দিৰ ৰাস্তা কাষে কাষে ধুনীয়াকৈ
বন্তি চন্তি জ্বলাবলৈ দোকান দিয়া হৈছে আৰু বন্তি জ্বলাবলৈ ধূপ চাকি জ্বলাবলৈ ইয়াত দিছে। আৰু এইফালে আছে এইটো দুৰ্গা মন্দিৰটো, এইটো আৰু মানুহ বহুত হৈছে আৰু। আৰু এতিয়া আহি পাই গ'লোহি আপোনাৰ DK ৰোডৰ ওচৰত। আৰু লখিমপুৰ পূজা বুলি একো নাই, ৰাস্তাৰ কাষতে দোকান অলপ আছে আৰু এনেকৈ, আৰু পূজা বুলি মণ্ডপ ইমান বিশেষকৈ নাই। ইমানখিনি আছিলে, শ্বৰ্টকৈ আপোনালোকক লখিমপুৰ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু ইয়ামাহা ডিলাৰত আহিছিলোঁ, ডিলাৰৰ কিছুমান কাম আছিলে আৰু RC খনৰ হেৰিয়ত ধুনীয়াকৈ কামখিনি হৈ গ'ল। আৰু মোৰ ভাগৰ বাইকখন ছেম এনেকুৱা আছিলে, বনাই দিলোঁ মই এইটো ষ্টাইলত। আৰু ফাইনেলি আহি বন্ধুসকল মই পাই গ'লোহি গোগামুখ, এইটো বাইলুন তেল ডিপু। আৰু আপোনালোকক লখিমপুৰ কিছু পৰিৱেশ আপোনালোকক মই দেখুৱালোঁ। আৰু এতিয়া মই আপোনালোকক দেখুৱাম গোগামুখৰ কিছু পৰিৱেশ। এতিয়া বৰ্তমান নগৰ হাইস্কুলৰ ফ্ৰণ্টত ইয়াতো এটা পূজা মণ্ডপ পাতিছে এইটো। আৰু এইফালে এখন পাতি আছে প্ৰাগ দুৰ্গা পূজা বাণিজ্য মেলা। এটা একদম গুড নিউজ আছে, আমাৰ একে ষ্টাফৰ প্ৰিন্স দা, আপোনালোকক চিনি পায় চাগে, মাছখোৱা ৰোহাৰ হয় দাদাজন। আজি দাদাই এখন গাড়ী লৈছে, আৰু দাদাই গাড়ীখন কেনেকুৱা গাড়ী লৈছে আৰু মোৰ চেনেলৰ থ্ৰু দি গৈ দাদাই গাড়ীখন লৈছে। ছেকেণ্ড হেণ্ড গাড়ী হয়, আপোনাৰ অৰুণাচল ৰেজিষ্ট্ৰেশ্যন, একদম টিপটপ কণ্ডিশ্যন হৈছে কৈছোঁ নহয়। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ' চোৱা নাই, আৰু মই ছেকেণ্ড হেণ্ড গাড়ীৰ ভিডিঅ' মই বনাই থাকোঁ, তাৰ ভিডিঅ' যদি আপোনালোকে চোৱা নাই ধুনীয়াকৈ চাব, চাই মেলি। আৰু ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ থাকিব, আপোনালোকে নাম্বাৰত গৈ পেলাই মোক যোগাযোগ কৰিব পাৰে যদি আপোনাৰ সপোনৰ এখন গাড়ী ল'বলৈ মন আছে কম বাজেটত। আৰু আপোনালোকে গাড়ী লওঁ বুলি ক'লেও ধুনীয়াকৈ ফাইনেন্সত লওঁ বুলি ক'লেও ফাইনেন্সত ধুনীয়াকৈ গাড়ীখন ল'ব পাৰে। আৰু সকলো ফেচিলিটি পাব, আপুনি কেছত লওঁ বুলি ক'লে কেছত পাব, ফাইনেন্সত লওঁ বুলি ক'লে ফাইনেন্সত পাব। আৰু প্ৰিন্স দা এটা গাড়ীখন মই ফাইনেন্সত লোৱাই দিছোঁ। গাড়ীখনৰ লুকছটো কেনেকুৱা আৰু প্ৰিন্স দা অনুভৱ কেনেকুৱা আছে সেইটো আপোনালোকক প্ৰিন্স দা মুখে ধুনীয়াকৈ জনাবলৈ আপোনালোকক চেষ্টা কৰিম। মই ব'লক এতিয়া আমি প্ৰিন্স দাৰ ৰুমত গৈ চাই লওঁগৈ কেনেকুৱা। আৰু এটা পূজা মণ্ডপ আছে এইটো চাইডে, এইটো হৈছে যাব লাগিব NSPC ৰোড। আৰু ফাইনেলি আহি পাই গ'লোহি প্ৰিন্স দাৰ ওচৰত। প্ৰিন্স দাই ল'বলৈ আছে গাড়ী এখন আপোনাৰ ৱেগনাৰ। আৰু এফালে আমাৰ আছে নৰ্থ ইষ্ট বেংকটো, আৰু প্ৰিন্স দা আছে এইফালে। ধুনীয়াকৈ প্ৰিন্স দাৰ লগত কথা পাতিবলৈ আপোনালোকক দেখুৱাম গাড়ীখন কেনেকুৱা কণ্ডিশ্যন আছে। এইখন মই ধুনীয়াকৈ মোৰ চেনেলত থৈ দি এখন ৱেগনাৰ, পূৰা টিপটপ কণ্ডিশ্যনৰ ৱেগনাৰখন গৈছোঁ। আপোনালোকে একবাৰ চাই লওক, আৰু প্ৰিন্স দাক আপোনালোকক ক'বলৈ দিম মই একবাৰ। এতিয়া ধুনীয়াকৈ গাড়ী এগ্ৰিমেণ্ট চেগ্ৰিমেণ্ট কৰি থোৱা আছে, গাড়ী পূৰা ডেলিভাৰী কৰা হ'ব, ইয়াৰ পৰা ফাইনেন্স কৰা হৈছে। গাড়ীখন এতিয়া ওলাই ল'ব গৈছোঁ। আৰু ফাইনেলি এখন প্ৰিন্স দা গাড়ী ডেলিভাৰী হৈ গ'ল। প্ৰিন্স দা কেনেকুৱা লাগিছে গাড়ীখন? ভাল লাগিছে। আৰু ধুনীয়াকৈ হৈ গ'ল গাড়ীখন ডেলিভাৰী। আৰু এইফালে ৰূপজ্যোতি দা আছে, পূৰা টিপটপ কণ্ডিশ্যন। কিমানখিনি আছিলে, কিমান ভাল পায় কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰিব পাৰে।